ৰবা কি কৰি আছা লুডু খেলি আছো এ কেৰি অন দে খেল খেলা কামৰ সময় অকণ খেলি ছাৰ আপোনাৰ ৰুমটো একে মাছৰ বজাৰহে হ'ল আৰু গোটেই খোপা একে মাছৰ বজাৰ কৰি পেলালা নিজৰ বুলি কি হ'ল ন ইনডোৰ ষ্টেডিয়াম হে জান সেইখন কি হৈছে এইটো নকওঁ কিয় লুডু ই লুডু সাপ থাকে যে এনেকে খুট মাৰিলে গুচি আহে গুটি মাৰে ও খাই দিব মোক ঐ পলাইছে মই খেলো দে হেই এ আকৌ ফ'ৰ প্লে কৰিব লাগিব ৰ'ব আৰে খেললিনো কি হয় নাই যোৱা আপোনাৰ এটা লুডু খেলাৰ বয়স আছে নেকি নহয়নো কি তোন খেলিব পাৰে মই খেলিব নোৱাৰো খেলিব আপুনি খালি চিটিং কৰিব নোৱাৰে নকৰো দে মানে আপোনাৰ কাৰণে মই এটা গুটি খাব নোৱাৰিলো দিয়া সলাই দিয়া চা হলাই দিয়া চেঞ্জ কৰা এইটো গেম নহব ফাউল দে চাও কৰি দিও মই মাৰো দে ষ্টাৰ্ট এই সৈটোৱে নপৰে প্ৰথমতে নাজানে আপুনি কিয় খেলিবলৈ আহিব লাগে দে মাৰা দিয়া বঢ়িয়া কি হৈ আছে ইয়াত ছাৰ লুডু থানালৈ তোমালোক লুডু খেলিব আহিছা এখন লুডু খেলাৰ কাৰণে এইটো ৰুম বস্তু মাতাৰী সৰি ছাৰ আমিও চল কৈছো চুপ আউট চব ঠিক কৰা তোমাৰ কি হ'ল মোৰ মানে ছাৰ কালি ৰাতিৰ পৰা গাটো বেয়া মই অকমান ঘৰলৈ যাওঁ নেকি ঠিক আছে যোৱা থেংক ইউ ছাৰ সৰি ছাৰ ডিউটিৰ সময়ত লুডু খেলিব আহিছে কথাটোতো অলপ ভালকেও ক'ব পাৰিলেহেঁতেন আকৌ বস্তুটো দেখা নাই কিমান জোৰছে কৈছে মই যাওঁগে বুজিছা গাটো ভাল লগা নাই কি হল সব গহীন হৈ আছে যে নাচি থাকিলেহে হ'ব এতিয়া কলৈ যোৱা গোটেইকেইটা নাযাওঁ ছাৰ মইহে ঘৰলৈ যাওঁ গাটো বেয়া লাগিছে মোৰো কিবা এটা থাকিবলৈ মন যোৱা নাই আজি ইয়াত কি কথা পাতি আছে গোটেইকেইজনী মিলি তোক কিয় লাগে আমি সুখ দুখৰ কথাও পাতিব পাৰো কি দুখ হৈছে তোমালোকৰ আপুনি বেছি ইন্টাৰেষ্ট দি থাকে লোকৰ কথাত দাচোন তই নিজৰ কাম কৰগে যা ঠিক আছে হ'ব দিয়া কথাটো গৰম কৰি দিয়ে মানে হেল্ল' ভালে ভাল বহুত দিনৰ মূৰত দেখিলো দেই বহুত দিনৰ মূৰত আহিছিলো এইফালে ভাড়া এটালৈ ভাবিলো চবকে মাত দি যাওঁ কিন্তু বেয়া খবৰ এটা আছে নহয় লুটু নাই ঘৰলৈ গৈছে লুডুৰ কথা জানো বাকী মানুহ ঘূৰাই নাই যে এই বাৰাণ্ডা ফালে আছে নেকি এই মাত্ৰ বাহিৰৰ পৰা আহিছিলো বাহিৰত দেখা তোমাক ক'লোৱে নি নাই নেকি এটা মাত বোল শুনা নাই দেখোন ক'ত গ'লি যাক বোলাচোন চাওঁ আহাচোন ইয়াত নাই দেখোন নাই তো কৈছিলো বাথৰুমত গ'লেতো গোটেইকেইজনী একেলগে নাযাব চাগে ন আছে চাগে বাহিৰত আছে আহা কুমকুম বাইদেউ ইয়াতো নাই দেখোন গেটৰ ওচৰত নাই দেখোন এফালেও নাই গ'ল ক'লে ছাৰ ষ্টাফৰ এজনো নাই এটা খাবলৈ গৈছে চাগে নহয় ছাৰ মোৰ মতে ইহঁতে ষ্ট্ৰাইক কৰিছে আপুনি যে অথনি গালি পাৰিলে চব ঘৰা ঘৰি গুচি গ'ল নেকি তৰাহে ঘৰলৈ গৈছে তাইৰ গাটো অলপ বেয়া নাই তৰাবাৰ লগতে বাকীবোৰ ঘৰলৈ গুচি গ'ল নেকি তাৰ হ'বও পাৰে নেই বুজাবলৈ আজি কাকতিদাও নাই তৰা মাহে বুজাব পাৰিব তুমি গাড়ী আনিছা আনিছো ছাৰ তৰাক লৈ আহাগৈ যোৱা বলকচোন বলক ফটককৈ সিং তুমি যোৱা ঠিক আছে ইয়াতে থাক ৰাইজে কিন্তু কামটো বেয়া কৰিলে ন ছাৰ তই গৈছ নে নাই দিছো ছাৰ চিছ কোনবা আহিছ ন চাহকাপ কিন্তু ধুনীয়া হৈছে ন
তোমালোক কি হৈ আছে মানে ইয়াতে সিং কোৱা ছাৰ গোটেইবোৰ তৰাৰ ঘৰতে আছে কি তৰামাই ঘৰত হয় ছাৰ এটা কাম কৰা গোটেই খোপাকে উঠাই লৈ আহা ঠিক আছে ছাৰ কি হ'ল ছাৰ গোটেইবোৰ তৰামাই ঘৰত ইনছে বোলে আজি খেল জমিব আহা ব'লা গাড়ীত উঠা উঠা সব গাড়ীত উঠা জলদি কৰা দৃশ্যটো চাই কিন্তু আজি মজা লাগিব নমস্কাৰ দৰ্শকসকল এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এক্সক্লুচিভ নিউজ এয়া আমাৰ চেনেলৰ পৰা পোনপটীয়াভাৱে আপোনালোকলৈ দেখুওৱা হৈছে এয়া হৰ্চ ট্ৰেডিঙৰ ঘোঁৰাসকল কেনেদৰে আমাৰ থানাৰ চৌহদত ভৰি দিছে আৰু এয়া মুখ ঢাকি ঢাকি ভিতৰলৈ গৈছে আপোনালোকৰ অনুভৱ কওকচোন কিবা ক'ব নেকি বাৰু কিবা অনুভৱ ব্যক্ত কৰিব নেকি এয়া চাওক দৰ্শকসকল কেনেকৈ মুখ ঢাকি ভিতৰলৈ গৈছে এয়া এই মুহূৰ্তৰ এক্সক্লুচিভ নিউজ এইমাত্ৰ থানাৰ চৌহদৰ ভিতৰলৈ সোমাই গৈছে নিজৰ বুলি মনৰ ভাৱ ব্যক্ত কৰিব ঠিক অলপ পিছতেই নিজৰ বুলি ধুনীয়া হ'ব চাবগৈ লাগিব এইখন খেল আহা আহা জলদি আহা ৰাম চিচি ছাৰৰ আগত কেনেকে মুখ খুলিয়াম বাৰু এতিয়া মইতো শেষ মোক কম গালি পাৰিবনে মোৰ আকৌ ছাৰৰ আগত ইম্প্ৰেশ্যনে বেয়া হৈ গ'লো মোক চোৱাচোন তোমালোকৰ খবৰ ল'বলৈ গৈ এনেই ফচি মৰিলো দৰ্শকসকল এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক সকলোৱে দেখুৱাবলৈ চেষ্টা কৰিম এই হৰ্চ ট্ৰেডিঙৰ ঘোঁৰাসকলে পলাইছে কি অপূৰ্ব দৃশ্য মইহে কাকো নেদেখি ৰাকেশক ক'লো সিং ছাৰক কোনে পঠিয়ালে প্ৰীতম ছাৰে এই তৰামাই তোৰ কাৰণে আমি চব ফাঁচি গেলো কি মোৰ কাৰণে চব ফাইছিলো আপোনাৰ মনটো নাছিল নেকি হ'বচোন এতিয়া কাজিয়া কৰি থাকিব নালাগে মোৰ যে কিবা ভয়ত কিবা কিবি লাগিছে পৰি যাবা মোক চোৱাচোন মই তোমালোকৰ লগত এনেই ফচি মৰিছো এই এটা কথাকে বাৰে বাৰে কৈ থাকিব নালাগে দৰ্শকসকল পুনৰবাৰ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকে আগত ৰৈ আছে এয়া চাওক হৰ্চ ট্ৰেডিঙৰ ঘোঁৰাসকল কেনেকৈ কেমেৰাৰ পৰা পলায়ন কৰিছে ঐ বাদ দিয়া জমাইছো মই যাওঁ দিয়া কি হৈছিল এইবোৰ চৰি চৰি ছাৰ কি হৈছিল সুধিছো আৰু তৰা তোমাৰতো গা বেয়া হৈছিল এতিয়া ভাল পাইছো তুমি ৰেষ্ট ল'বলৈহে গৈছিলা বাকীবোৰ কেনেকৈ ওলালগৈ তোমাৰ তাত ছাৰ মই চাহ খাবলৈ গৈহে গোট খালোগে মই মূৰ্খ চৰি ছাৰ মই মূৰ্খ নেকি সুধিছো নহয় আৰু বসুমতাৰী আপুনিও মিটিঙত ভাগ লৈছিলগৈ নাই ছাৰ মই শুনিহে আছিলো ভাষণ কোনে দিছিল এই তৰামাই কি কথা ক'বলৈ আহিছে আপোনালোকে এনেহে আছিলে মই কৈছিলো ছাৰ কি কৈছিলা হয় বুলি কৈছিলো এসাঁচ নাহানা মই এনেই ফচি গলো কি এনে ফচিলা সকলো থকা খবৰটো পাই এনেই কথা পাতিব গৈছিলো ছাৰ ফচি গলো চবকে ছাছপেণ্ড কৰিব লাগে নাই নকৰিব ছাৰ নকৰো ছাৰ চব মানে নমস্কাৰ দৰ্শকসকল এই সময়ত বিগ ব্ৰেকিং নিউজ কেনেকৈ হৰ্চ ট্ৰেডিঙৰ ঘোঁৰাসকল বহিছে কি হৈছে